Okay guys, good evening. গৈ আছিলোঁ বাইপাছৰ ফালে আহি গ'ল দেবা সৌৰভো আহি আছিলে তো দেবা মানে মোৰ ৰুমৰ ওচৰ পালে মই তাতকে আগতে আহি আকৌ দোকানৰ ওচৰত ৰৈ আছিলোঁ সৌৰভক মানে ফোন কৰি থ'লো যে ডিমৰুগুৰিলৈকে আহিবা আকৌ তাক ফোন কৰি আছোঁ এতিয়া ফোনটো ধৰা নাই আমি মানে ডাইৰেক্ট এতিয়া বাইপাছতে যাম ইয়াত আহিব ক'লো সি আহি থাকিব নহয় আকৌ ফোন মাৰিছোঁ ধৰা নাই অঁ আৰু আজি মানে ৱেডাৰটো ন বহুত ধুনীয়া লাগিছে একদম বহুত ধুনীয়া এটা বতাহ দি আছে উৰাইনো কৰি আছে আৰু এইটো কি স্কুটিৱালাটোৱে কি কৰি আছে এবাৰ ইফালে যায় এবাৰ সিফালে যায় তো গাইছ মানে এতিয়া এনেকুৱা হৈছে সদায় এইটো ৰাস্তা দি আহোঁ বাইপাছত উঠি গৈ পেলাই ঘূৰা দোকানত চাহ খাওঁ তাৰপিছত আহি ঘৰ পাওঁ আৰু ৰেগুলাৰ মানে এইটোৱে হৈ আছে কাহিনী তো সেইকাৰণে ভাবি আছিলোঁ এইকেইদিনতে এটা সৰু সুৰা ৰাইড হয়তো মাৰিব পাৰোঁ বহুত দিন হ'ল ৰাইড মাৰা নাইকিয়া ৰাইড এটা মাৰিব লাগিব আছেই পুৰা মানে ডেইলি এতিয়া এনেকুৱা হৈছে এটা ৰাস্তাতে অহা যোৱা কৰি মানে একদম বৰ লগা হৈছে সেইকাৰণে মানে ৰাইডৰ এটা সৰু সুৰা প্লেন চলি আছে আৰু ইয়াৰ ভিতৰত এবাৰ একজষ্টৰ চাউণ্ডটো শুনাই আছোঁ ষ্টপি এটা মাৰিব ধৰা হৈ থাকা নামা তুমি এনেকৈ আগত ৰৈ থাকিবা মই এটা ষ্টপি মাৰিম হা এটা মাৰিম মোক এটা ভিডিঅ' বনাই দিয়াচোন দুইটা একেলগে ষ্টপি মাৰিম ৰ'বা অ' কি ধুনীয়া বতাহ দি আছে আৰু দুটাই মই ভাবিছিলোঁ এনেকৈ সমানে এটা ষ্টপি মাৰিম মই ষ্টপি মাৰিব বুলি ভাবিছিলোঁ এইটো শ্ল'হে কৰি দিলে মই একে কেমেৰা অন কৰি দিলোঁ লগালগ সৌৰভৰ মানে জজটো বেলেগ সি অকলে ষ্টাৰ্ট মাৰি থাকিব তাক লগ চক নালাগে সি অকলেই মাৰি থাকিব পাৰে দাগিয়ে থাকিব যেতিয়ালৈকে পূৰা হাইটত নাহে ন সি তেতিয়ালৈকে তো এতিয়া মুখামুখি মানে দুটাই এটা ষ্টপি মাৰিম কেনেকুৱা হয় নাজানো क्या बोला तूने साला Hold on. Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when there's no hope, you can still go. I never answer to no, man, I still go. Go, 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 go. Hey guys, তো ইমানে আজি ভিডিওটো ইমানতে শেষ কৰিলোঁ আৰু মানে আজি বেছি তেনেকৈ ষ্টেনশ্যন কৰা নাই তাৰ বাইকখনত এনে জাষ্ট উইলি কেইটামান চালোঁ আৰু এইটো যিহেতু নতুন চেনেলৰ কাৰণে ভিডিঅ' বনাই আছিলোঁ আৰু পুৰণা চেনেলটোৰ নামো চেম আছিলে গম পাইছে মানস অসম বুলি আছিলে তো দুইটা চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এইফালে আছিলে আমাৰ দুইখন বাইক আৰু আজি মানে এইখন বাইকতে ফাৰ্ষ্ট টাইম হুইলি মাৰিছোঁ আৰু মানে গম পাই ডমিনাৰ 400ৰ মানে ৱেইটটো বহুত হয় মইতো সেইকাৰণে ইমান ৰিস্ক লোৱা নাই আৰু এইফালে দেৱা পূৰা একদম গেলেৰীত চাই আছে কৈ দিয়া কিবা এটা এই লঘু আকাৰ খাই আছে নেকি মানে এইখনত অলপ পেণ্ডিং আছে এইখনতো মানে কিবা দেখাব লাগিছিলে আৰু এইখন বোলে বেমাৰী গাড়ী এইখনত দুইটা চকা এইখন বাইক হৈ থাকিব যে তো এইটো দুইটা চকা উঠোৱা নতুন ষ্টাণ্ট হয় তো ইমানে কথা বাকী যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰিব লগতে থকা বেলেগতো প্ৰেছ কৰিব নাপাৰিব তো টিল দেন টাটা বাই বাই